ৰাজ্যখনৰ অন্যতম শিক্ষামূলক অনুষ্ঠান বিদ্যাৰোহী সমিতিৰ ৰাজ্যিক সমিতিৰ উদ্যোগত ৩০ দিনীয়া কাৰ্যসূচীৰে গোৱালপাৰা মল্ল জিলাৰ জলেশ্বৰ আঞ্চলিকৰ অন্তৰ্গত খলিছাভিটাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক যোগ শিক্ষা, আত্মপ্ৰতিৰক্ষা, সমৰ কলা, এনচিচিৰ প্ৰাথমিক পাঠ্যক্ৰম, এছচিচিৰ পাঠ্যক্ৰম, দুৰ্যোগ প্ৰতিৰক্ষা, পুৱাৰ পথস্মাৰণ, ৰাস্তাৰ সাৱধানতা আৰু ট্ৰেফিক নীতি, গীত মাত, নৃত্য নাটক আদি বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিয়া হয়। ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ লগত সংগতি ৰাখি এক নতুন পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীসকলক শাৰীৰিক, মানসিক, নৈতিক আৰু বৌদ্ধিক দিশত আগবঢ়াই লৈ যাবলৈ এছচিচি বাহিনীয়ে চেষ্টা অব্যাহত ৰাখিছে। এছচিচিৰ এই প্ৰচেষ্টাক বিভিন্ন আদৰণি জনাইছে। এছচিচিৰ ৰাজ্যিক সভাপতি স্বাবিৰ হুছেইন আৰু ৰাজ্যিক সহকাৰী সম্পাদক শ্বাহজামাল নেতৃত্বত গোৱালপাৰা আৰু ধুবুৰী জিলাত আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰে। ৰাজ্যিক সভাপতি ছাব্বিৰ হুছেইন, প্ৰশিক্ষণ সমপাধিক হীৰামণি ৰহমান, সহকাৰী সম্পাদক শ্বাহজামাল, প্ৰশিক্ষণ সম্পাদিকা আউফিন নেহাৰ, হাৰুন অল ৰছিদ, মনোৱাৰ খানকে আদি 10জন বিষয়ববীয়াই প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকি ৰাজ্যিক সভাপতিগৰাকীয়ে সেৱাৰ অধ্যক্ষ, গোৱালপাৰা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু লক্ষীপুৰ শিক্ষাখণ্ডৰ বিষয়াক অনুৰোধ জনায় যে এছচিচি প্ৰশিক্ষণত গুৰুত্ব দিয়াৰ লগতে এছচিচি প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষকসকলক বিভিন্ন বিদ্যালয়ত প্ৰশিক্ষণ দিবলৈ সুবিধা কৰি দিয়াৰ বাবে সাংসদ মাধ্যম যোগে অনুৰোধ জনায়। এই বিষয়ে আপোনাৰ উদ্দেশ্য কি আৰু ক'ত আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তত শিকাই আছে আৰু কি ক'ব এই মুহূৰ্তত? প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বিদ্যাৰোহী সমিতি এছচিচি বাহিনী 2019 বৰ্ষৰ 5 নৱেম্বৰ তাৰিখে এটি মহৎ উদ্দেশ্য লৈ আমি অসমত এক এনচিচিৰ নিচিনাকৈ একে ষ্টাইলত স্কাউট এণ্ড গাইডৰ নিচিনাকৈ ষ্টাইলতে আমি বিদ্যাৰোহী সমিতি এছচিচি নামৰ এই অনুষ্ঠানটো অসমত জন্ম হয়। এই অনুষ্ঠানটোৱে আমি অসমৰ ছাত্ৰ ছাত্ৰীসকলক শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক দিশত ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ তাৰে উদ্দেশ্য লৈ আমি অসমৰ বিভিন্ন জিলাত এই প্ৰশিক্ষণ আমি আৰম্ভ কৰিছোঁ। আমি জানো যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন জলেশ্বৰৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, ৰেড ৰিভাৰ টাইমছ।